হেল্ল' বন্ধুসকল, আজি মই আছোঁহি আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ মই আছোঁহি আমাৰ চিয়াল চাপৰি অঞ্চলত আৰু ইয়াত আমি যিটো নেকি আহু ধানৰ খেতি কৰিছে সেই খেতিখিনি চাবলৈ আহিছোঁ বা তেওঁৰ যিজন নেকি গৰাকী হয় আৰু তেখেতৰ পৰা জানিম কেনেকৈ কৰিছে খেতিটো আৰু কিমান উৎপাদন পায়, কোনটো জাতৰ খেতি কৰিছে, গোটেইখিনি তেখেতৰ পৰা জানিম আমি। আৰু চাই থাকক, তেখেতৰ পৰিচয়টো ল'ম মই। আৰু এইবিলাকে চব কি সুন্দৰভাৱে ইয়াৰ জামিনেশ্যন হৈছে আৰু ওলাইছে এতিয়া স্পাউটিং হৈ পেলাই, আৰু বৰষুণ যিমানে পায় তাৰমানে সিমানেই ধুনীয়া হৈ গৈ আছে সেইখিনি দেখিবলৈ। আৰু আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত সাধাৰণতে বহুত জেগাত কৰিছে, তাৰমানে বহুত মানুহে এই যি নেকি আহু খেতিবিলাক কৰে। আৰু তাৰ যি টেকনিকেল ছাপৰ্টৰ কাৰণে আমি অলপমান ফিল্ডত আহিছিলোঁ আজি, আৰু তাৰে দুআষাৰ জানিম আৰু তেখেতৰ পৰিচয়টো ল'ম। দাদা, আপোনাৰ পৰিচয়টো? মোৰ নাম অতুল পাইট। হয়, মই এই হিয়াল চাপৰি অঞ্চলৰ হয়। তাৰপিছত আমি এই আহু খেতি এই খেতিটো আপুনি কিমান বছৰৰ পৰা কৰে? আহু খেতিটো আমাৰ দেউতাৰ দিনৰ পৰা আমি কৰোঁ। দেউতাৰ দিনৰ পৰা কৰে ন? হয়। এই খেতিটো কৰিবৰ কাৰণে আপোনালোকৰ এই লোকেল জাতবিলাক ইউজ কৰে নে বেলেগ কিবা আছে জাত? ইয়াত মানে দুভাগী আছে। হয়, দুভাগী মানে এটা বগা আহু, এই বগা এটা আছে আৰু ক'লা এটা আছে। হয়। আৰু দুটা সমানে ওলায়। তাৰপিছত আমি ইয়াৰ লগতে আহুৰ লগত আমি কেতিয়াবা বাও দিওঁ। হয় হয়। এতিয়া আহুৰ লগত বাও দিলে কি সুবিধা হয়? আহুৰ লগত বাও দিলে মানে কি হয়, আমি পানী নোহোৱাৰ আগতে আহুটো আগতে কাটি লওঁ। হয়। তাৰপিছত বাহুটো বাৰিষাত থাকি যায়, আমি খৰালিতে কাটি লওঁ আকৌ। তেনেকুৱা সুবিধা হয়, তাৰমানে ডিউৱেল পথাৰ হেৰি হয়, তাৰমানে এটাৰ পিছত এটা হৈ যায়। হয় হয়। আৰু এইটো কৰোঁতে আপোনালোকে এই যে মাটিবিলাক যে চহাইছে, কিমান চাহ হাল বাই লৈছে? আমি কমচে কম মানে ইয়াত 4-4মান হাল বাওঁ। হয়। তাৰপিছত মই মাৰোঁ, বিন্ধা কৰোঁ। হয় হয়। বন নিৰাওঁ। আৰু ধানটো আপোনালোকে ডাইৰেক্ট ছটিয়াই দিয়ে নে না শুকানকৈ ছটিয়াই নে তিয়াই পেলাই আমি শুকানকৈহে ছটিয়াওঁ। শুকানকৈ ছটিওৱাৰ পিছত ওপৰত কিবা দিয়ে নি? আকৌ মৈ চৈ মাৰি দিয়ে নি? মই মাৰোঁ। ওপৰত মৈ মাৰি দিয়ে ন? আৰু কিমান দিনৰ পিছত ইয়াৰ জামিনেশ্যন হয়? তাৰমানে গজালি কিমান দিনৰ পিছত হয়? 5 দিন 4 দিনৰ পিছত মানে এই গজালি উঠি যায়। 5-4 দিনৰ পিছত ওলাই যায় গজালি ন? তাৰমানে পানী দিবলগীয়া কিবা হয় নি? একো প্ৰয়োজন নাই। একো প্ৰয়োজন নাই। 5-6 দিনৰ পিছত তাৰমানে ওলাই যাব। আৰু এই ধানটো এনেই ডিউৰেশ্যনটো কিমান দিনৰ পিছত আপোনালোকৰ তাৰমানে কাটিবলৈ হয় ছটিওৱাৰ পৰা ষ্টাৰ্ট কৰিলে মতে? এইটো আপোনাৰ এই 125 দিন লাগে ইয়াক। 125 দিন লাগি যায় ন? হয় হয়। উৎপাদন কিমানমান পায় এনেই আপোনালোকে? এনেই বিঘাত আমি মানে 12-13 মোনমান পাইছোঁ। 12-13 মোনকৈ পায়, তেনেহ'লেতো ইমান লছ নাই, হয় নাই? আৰু এতিয়া যে এইখিনি যে এনেকুৱা যে এতিয়া যে হৈ আছে অলপ অলপকৈ, আৰু ইয়াত এতিয়া আপোনালোকে কি কৰিব? ইয়াৰ পিছত কিমান দিনৰ পিছত ইয়াত হেৰি কৰিব, আপোনালোকে ঘাঁহ বন নিয়নি কৰিব? এইখিনি আৰু অকণমান যদি ডাঙৰ হয় তেতিয়াহ'লে আমি ইয়াক বিন্ধা মাৰিম। বিন্ধা মৰাৰ পিছত মৈ মাৰিম। হয়। মৈ মাৰি আমি বন বিন্ধা মানে ইয়াক যিটো আপোনালোকৰ এই যে এতিয়া চাফা কৰা সেইটো মাৰিব। তাৰপিছত চাফা কৰাৰ পিছত আমি ইয়াক মৈ মাৰি দিম। মৈ মানে গৰু দি মানে সমানকৈ ওপৰত মাৰি দিওঁ। সেইটো মাৰিলে কি সুবিধা হয়? এইটো সুবিধা হয় মানে কি, ধানখিনি মানে চপটীয়া হ'লে মানে পটকৈ উঠি আহে, ঘাঁহখিনি তলত থাকি যায়, পটকৈ উঠি আহে। ঘাঁহখিনি হেৰি যায়গৈ তলত। ওপৰত মৈ মাৰি দিলে একো নহয়? একো নহয়। গৰুলৈ মৈ মাৰি দিয়ে? মৈ মাৰি দিওঁ। তাৰপিছত লগালগ উঠি আহিব? সেইটো তাৰমানে লোকেল পথাৰ ন? লোকেল পথাৰ। আৰু ইয়াত কোনো দৰৱ চৰৱৰ ইউজ নকৰে ন? একো ইউজ নাই। সাৰ পাতিও ইমান বেছি ইউজ নকৰে? ওপৰত কিবা ইউৰিয়া মাৰিব নেকি টপ ড্ৰেছিং? নাই, একোৱে নামাৰে? নাই। তাৰমানে একো নমৰাকৈ হৈ যায়? 12-13 মোন। বহুত ভাল দেই এই পথাৰটো। কিন্তু ইয়াৰ কিছুমান চাইণ্টিফিক পথাৰ আজিকালি ওলাইছে, আৰু তাৰ বিষয়ে কিছুমান জাতৰ বিষয়ে দুআষাৰ কৈ দিম বাৰু মই আপোনালোকৰ এই ভিডিঅ'টো যোগে। আৰু তাত কিছুমান আমাৰ আজিকালি মেচিনো ওলাইছে, গম পালে নাই? ধান ছটিওৱা এটা মেচিন ওলাইছে যিটো নেকি চিড ড্ৰিল মেচিন বুলি কয়। সেইটো তাৰমানে শুকানতে ধান ছটিয়াব পাৰে। ট্ৰেক্টৰ অপাৰেটেড হয়, ট্ৰেক্টৰ পাছফালে লগাই ল'ব লাগে, তাৰপিছত শুকান মাটিত তাৰমানে ধানটো ছটিয়াব পাৰে। আৰু তাতে তাৰমানে DAP তাৰমানে সাৰটো পৰে লগত। DAPও পৰে। আৰু সেই মেচিনটোৱে যদি ধানটো ছটিয়াই কি হ'ব জানে নাই? তাৰপিছত মই যে ক'লোঁ উইডিং কৰিবৰ কাৰণে পাৱাৰ উইডাৰ, ঘাঁহ নিয়ন্ত্ৰণ কৰিব, তেতিয়া সেই মেচিনটোৰ ভিতৰত চলাব পাৰি তাৰমানে। এতিয়া সেই মেচিনটো আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত সচৰাচৰ অহা নাই এতিয়া, অন্য ডিষ্ট্ৰিক্টবিলাকত আছে যেনিবা। আৰু সেই মেচিনটো হ'লে আপোনালোকৰ এই আহু খেতি কৰিবৰ কাৰণে বহুত সুবিধা হ'ব। এইটো ছাৰ আমি মনত চবেই ভাবিছে বাৰু সেইটো কথা। হয় হয়। পিছে মানে এতিয়ালৈকে কোনো কৰি পোৱা নাই, অহাই নাই মেচিনটো ইয়াত বৰ্তমান। সাৰ DAP মানে এইবিলাক ইউজ কৰি পোৱা নাই কোনেও। নকৰে ন? আমাৰ যিটো এই অঞ্চল এৰিয়াত। হয় হয়। তাৰপিছত
আমি মা দেউতা দিনৰ পৰা দেউতাৰ দিনৰ আৰু পৰা বোকা আহুটো কৰে নি আপোনালোক? বোকা যিটো কৰে সেইটো নকৰে নহয়? কঠীয়া দি ৰোৱা এটা আহু কৰে নহয়, সেইটো নাই? সেইটো কৰে। সেইটোও কৰে ন? অঁ হয় হয়। সেইটো কৰিলে সাৰটো দি লয় নি? সেইটো কৰিলে মানে একচুৱেলি আমি এইবিলাক লোকেল মাটিত সাৰ নিদিওঁ। সাৰ প্ৰয়োগ ইমান নকৰে? অনলি গোবৰ চোবৰ। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই চেনেল। আৰু মই আজি আপোনালোকলৈ এটা ইউনিক ভিডিঅ' লৈ আহিছোঁ, যিটো নেকি আমাৰ আগতীয়াকৈ আহু ধান তাৰমানে যিটো নেকি আমি সিঁচি কৰোঁ বা ডাইৰেক্ট চয়িং কৰি পেলাই কৰোঁ, আমি ব্ৰডকাষ্ট কৰি কৰোঁ, তাৰ ওপৰত মই এই ভিডিঅ'টো লৈ আহিছোঁ। আৰু তাতে মই এটা সংযোজন কৰিম, যিটো নেকি আমি অলপমান তাৰমানে আমাক কেনেদৰে আমি তাত চিড ড্ৰিল বা আমাৰ যিটো নেকি আমাৰ ডাইৰেক্ট চয়িং কথা আমি অৱলম্বন কৰিম, কেনেদৰে আমি তাৰমানে আমাৰ ড্ৰামৰ সহায়ত ধান ছটিয়াব পাৰোঁ, সেই পদ্ধতিৰ বিষয়ত আমি দুআষাৰ কৰিম। আৰু সেই পদ্ধতিৰ কাৰণে মই এইটো কৈছোঁ, যিটো নেকি আগতীয়াকৈ আমি আহু ধান ছটিয়াই কৰা তাৰমানে যিটো নেকি ছিষ্টেম, তাৰ ওপৰত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ বা ক'বলৈ গৈ আছোঁ। চাই থাকিব আপোনালোকে স্কিপ নকৰাকৈ। আৰু তাতে মই ভিডিঅ'ৰ মাজত বহুত তাৰমানে আমাৰ আহু ধানৰ কিছুমান তাৰমানে অনুমোদিত তাৰমানে জাত আছে, আৰু যিবিলাক নেকি জাতবিলাক কেনেকুৱা অঞ্চলত হ'ব, তাৰ কৃষিকাল কিমান, আৰু তাৰ অসুখ বিসুখ কি হয়, তাৰমানে গোটেইখিনি তাৰমানে মই দুই এটা আমাৰ ভিডিঅ'টোৰ মাজত তাৰমানে স্ক্ৰীণত মই আপোনালোকৰ তাৰমানে ফটোগ্ৰাফবিলাক দি দিম। আপোনালোকে তাক ভিডিঅ'টো স্কেপ কৰি পেলাই আপোনালোকে বা প'ষ্ট কৰি ৰখাই পেলাই তাক স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। সেইকাৰণে চাই থাকিব, আৰু কোন টাইমত দিয়া হ'ব সেইটো কাৰণে গম নাপাওঁ। সেই গতিকে ভিডিঅ'টো শেষলৈ চাব। যিসকলে নেকি আহু ধানৰ খেতি কৰে, আগতীয়াকৈ যি নেকি সিঁচি কৰা খেতিটো কৰে, তেওঁলোকৰ কাৰণে এটা বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। চাই থাকিব। আৰু নতুনকৈ কিছুমান আমাৰ জাতো ওলাইছে, যেনেকৈ আমাৰ কনকলতা বুলি কয়, তাৰ জাতবিলাক তাৰমানে 130 to 135 ডেইজৰ হয়, আৰু তাৰ উৎপাদন কেনেকুৱা বা এনেকুৱা অঞ্চলত হয়, তাত কেনেকুৱা মাটি লাগে, গোটেইখিনি মই আপোনালোকক তাৰমানে স্ক্ৰীণত দি দিম। আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব, চাই থাকিব ভিডিঅ'টো। নহ'লে ভিডিঅ'টো প্ৰায় বহুত তাৰমানে আমাৰ দীঘলীয়া হৈ যায়, সেইটো কাৰণে মই দেখাব চেষ্টা কৰিছোঁ। আৰু তাত তাৰমানে যিখিনি সাৰৰ পৰিমাণ হয় আমাৰ তাৰমানে 10 টন পাৰ হেক্টৰত লাগে, যিটো নেকি পচন সাৰ বা শুকান গোবৰ হয়। আৰু এইখিনি তাৰমানে আমাৰ 15 তাৰমানে কুইণ্টেল হ'ব পাৰ বিঘাত, এনেকৈ ওলাই পৰে। আৰু ডিভাইডেড বাই আমাৰ 7.5 যদি আমি সেই কৰি দিওঁ। আৰু বাকী ইউৰিয়া আমাৰ যিখিনি লাগিব মই দেখাই দিম, চাই থাকিব আপোনালোকে। আৰু যিখিনি আমাৰ সাৰৰ প্ৰয়োজন হয়, গোটেইখিনি মই স্ক্ৰীণত দি দিছোঁ। আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক, তেতিয়া বেছি সুবিধা হ'ব, আৰু ভিডিঅ'টো বেছি তাৰমানে আমাৰ লেন্থি নহ'ব। চাই থাকিব আপোনালোকে। আৰু কেনেদৰে তাৰমানে আমাৰ কিখিনি তাৰমানে ইয়াৰ গোটেই সিঁচা সময় বা বীজ নিৰ্বাচন গোটেইখিনি মই দি দিছোঁ, আপোনালোকে চাই ল'ব। বীজ নিৰ্বাচনটো কৰোঁতে সদায় আমি ভাল বীজেই ল'ব লাগে, আৰু বীজ শোধন কৰিব লাগে। আমাৰ শোধন কৰাটো এটা বহুত ইম্পৰ্টেণ্ট, আৰু শোধন কৰা পদ্ধতিটো মই দি দিছোঁ, চাই থাকিব আপোনালোকে। আৰু যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।